স্বাগতম জানাইছো ডিজিটেল হয় ইউটিউব চেনেলৰ নতুন ভিডিঅ' লৈ আজিৰ এই ভিডিঅ'ত দেখুৱাম যে যিসকল ব্যক্তিয়ে আপোনাৰ ইনকাম সাৰ্টিফিকেট ওলাম বুলি ভাবি আছে তেখেতসকলে আপোনাৰ অতি সোনকালে অতি কম সময়ৰ ভিতৰত কেনেকৈ আপোনাৰ ইনকাম সাৰ্টিফিকেটটো ওলাব পাৰিব তাৰ বিষয়ে মই আজিৰ এই ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'টো কণ্টিনিউ আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে ইনকাম সাৰ্টিফিকেট ওলাবলৈ হ'লে প্ৰথমতে আপোনালোকে এখন ফৰ্ম আপোনালোকে ফিলআপ কৰিব লাগিব। তো এইখন ফৰ্ম আপোনালোকে কেনেকৈ ফিলআপ কৰিব প্ৰথমতে সেইখন দেখুৱাই ল'ম। তাৰপিছত আপোনালোকক দেখুৱাম যে ক'ত জমা কৰিব লাগিব, আপোনালোকে এই ফৰ্মখন ক'ত পাব, সম্পূৰ্ণ মই এইটো ভিডিঅ'ত দেখুৱাম। তেন্তে বলক আমি এতিয়া ফৰ্মটো প্ৰথমতে ফিলআপ কৰি লওঁ। তো প্ৰথমতে আপুনি যাৰ নামত আপুনি এপ্লিকেশ্যনটো কৰিব বিচাৰিছে তেখেতৰ নামটো ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত তেখেতৰ যিটো মোবাইল নাম্বাৰ হয় সেই মোবাইল নাম্বাৰটো এইটো ঘৰত আপোনালোকে বহাই দিব। দিয়াৰ পিছত তেখেতৰ আপোনাৰ যাৰ নামত আপুনি এপ্লাই কৰিব বিচাৰিছে তেখেতে আপোনাৰ পুৰুষ নে মহিলা সেই বস্তুটো আপুনি এইটো ঘৰত উল্লেখ কৰি দিব। দিয়াৰ পিছত আপুনি কি কৰিব, মেইন পাজলটো আহে আপোনাৰ এইখন ঘৰত, ঠিক আছে। আপোনাৰ সম্পৰ্ক, এতিয়া ইয়াতে সম্পৰ্ক বুলি উল্লেখ কৰি দিছে, কিন্তু ইয়াতে উল্লেখ কৰি দিয়া নাই যে ওপৰত আপুনি কাৰোবাৰ নাম লিখিছে তেখেতৰ লগত আপোনাৰ সম্পৰ্কটো কি আছে, সেইটো আপোনাৰ ইয়াতে কোনো ধৰণৰ উল্লেখ কৰি দিয়া নাই, গতিকে অকণমান পাজল লাগে। তো ইয়াতে আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, এইখিনি ঘৰ আপোনাৰ ফিলআপ কৰিবলৈ হ'লে প্ৰথমতে আপুনি কি কৰিব লাগিব, তলৰ ঘৰটো লিখিব লাগিব। ইয়াতে আপোনাৰ দেখাইছে ৰিলেটিভ নেম, তো ইয়াতে আপোনাৰ দেউতাকৰ নাম বা আপোনাৰ যিকোনো গাৰ্জিয়েনৰ নাম লিখি দিব পাৰে। লিখি দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে যে যাৰ নাম লিখিলে তেখেতৰ লগত আপোনাৰ সম্বন্ধটো কি আছে সেই সম্বন্ধটো আপুনি ইয়াৰ পৰা বাছনি কৰিব লাগিব, ঠিক আছে। যদি আপুনি ল'ৰা হয় তেতিয়াহ'লে আপুনি এইটো ঘৰত টিক চিন কৰি দিব, আৰু যদি ছোৱালী হয় তেতিয়াহ'লে আপুনি এইটো ঘৰত টিক চিনটো কৰি দিব। তাৰপিছত আহিব আপোনাৰ চ'ৰ্চ অফ ইনকাম, তো আপুনি কি ইনকাম কৰে তো সেইখিনি আপুনি ইয়াতে দি দিব লাগিব। যদি আপুনি দোকান কৰে তো ইয়াতে আপুনি দোকান বুলি দি দিব। তাৰপিছত আহিব আপোনাৰ অকুপেশ্যন, তো অকুপেশ্যনটো আপোনাৰ কি হয়, যদি আপুনি ধৰক অকল ব্যৱসায় কৰে তেতিয়াহ'লে আপোনাৰ ইয়াতে ব্যৱসায় বুলি দি দিব। দিয়াৰ পিছত আপুনি কি কৰিব, ইয়াতে দিছে আপোনাৰ টোটেল ইনকাম, তো আপোনাৰ এবছৰত কিমান টকা ইনকাম হয়, ধৰক মাহিলী যদি আপোনাৰ 8,000 টকা হয় মাহিলী ইনকাম হয় গড় হিচাপত, তো আপোনাৰ 12 মাহে যিমান হ'ব সেই এমাউণ্টটো আপোনালোকে ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত আহিব আপোনাৰ স্থায়ী ঠিকনা, তো বৰ্তমান আপোনাৰ স্থায়ী ঠিকনাটো কি হয় সেইখিনি আপোনালোকে ইয়াতে দিব লাগিব। তো প্ৰথমতে দিছে আপোনাৰ প্ৰথম শাৰীত দিছে আপোনাৰ এড্ৰেছ লাইন 1, তো ইয়াতে আপোনালোকে নিজৰ গাঁৱৰ নামটো বা আপোনাৰ ৱাৰ্ড নাম্বাৰটো ইয়াতে লিখি দিব পাৰে। তাৰপিছত দ্বিতীয় শাৰীটো আপোনালোকে নিলিখিলেও চলি যাব। তাৰপিছত আহিব আপোনাৰ ষ্টেট, ইয়াতে আপোনাৰ লাহেকৈ অসম বুলি লিখি দিব। দিয়াৰ পিছত ইয়াতে কি কৰিব, আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ নামটো এইটো ঘৰত লিখি দিব। দিয়াৰ পিছত আহিব আপোনাৰ চাব ডিভিজন, মানে আপোনাৰ মহকুমাৰ নামটো এইটো ঘৰত ফিল কৰি দিব, আপোনালোকৰ যিখন হয় সেইটোৱে লিখি দিব। তাৰপিছত আহিব আপোনাৰ ৰাজচক্ৰৰ নামটো আপোনালোকে ইয়াতে ভৰাই দিব। দিয়াৰ পিছত আপোনালোকৰ মৌজাটো কি হয় সেই মৌজাটোৰ নামটো ইয়াতে লিখি দিব। দিয়াৰ পিছত আপোনালোকৰ গাঁওখনৰ নামটো ইয়াতে উল্লেখ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ যিখন পুলিচ ষ্টেচন হয় বা থানা হয় সেই থানাৰ নামটো আপোনালোকে ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত আহিব আপোনাৰ পোষ্ট অফিচ, তো পোষ্ট অফিচটো আপোনালোকৰ কি হয় সেইটো আপোনালোকে ইয়াতে উল্লেখ কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ পিনক'ড যিটো হয় সেই পিনক'ড নাম্বাৰটো ইয়াতে বহাই দিব। আপোনালোকে ইয়াতে উদাহৰণ দি দিছে 78, আপোনালোকৰ কি হয় তো সেইটো আপোনালোকে ইয়াতে উল্লেখ কৰি দিব। তাৰপিছত আহিব আপোনাৰ ছাপৰ্টিং ডকুমেণ্টছ, তো আপোনালোকৰ কি ডকুমেণ্টছ দিব লাগিব সেইখিনি ইয়াতে উল্লেখ আছে। তো প্ৰথমতে দিছে আপোনালোকৰ এড্ৰেছ প্ৰুফ, তো এড্ৰেছ প্ৰুফৰ কাৰণে আপোনালোকে নিজৰ ভোটাৰ আইডিটো দিব পাৰে, নাইবা আপোনাৰ আধাৰ কাৰ্ডটো দি দিব পাৰে, ঠিক আছে। দুটাৰ মাজত এটা দি দিলে হ'ল। তাৰপিছত আহিব আইডেণ্টিফাই প্ৰুফ, তো এইটোৰ কাৰণে আপোনালোকে আধাৰ কাৰ্ডটো দি দিব। তাৰপিছত আহিব আপোনাৰ লেণ্ড চাৰ্টিফিকেট, তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব, খাজনাৰ যিখন ৰচিদ হয় তো সেইখন দি দিলেই হৈ যাব। তাৰপিছত আহিব আপোনাৰ চেলাৰী শ্লিপ, যদি আপোনালোকে কোনো ধৰণৰ কোম্পানীত চাকৰি কৰিছে তো তাৰ পৰা যদি কিবা চেলাৰী পাইছে তো সেই চেলাৰী চাৰ্টিফিকেটটো আপোনালোকে দি দিব পাৰে, নিদিলেও একো কথা নাই। তাৰপিছত আহিব আপোনাৰ আদাৰ ডকুমেণ্টছ, তো আদাৰ ডকুমেণ্টছ যদি আপোনালোকৰ কিবা আছে, ধৰক আপোনাৰ যদি দোকান আছে দোকানৰ যিখন আপোনাৰ ভাউচাৰ হয় তো সেইখনো আপোনালোকে লগত গাঁঠি দিব পাৰে। তো সেইখিনি আপোনালোকে দিয়াৰ পিছত আপুনি কি কৰিব, লাহেকৈ ইয়াতে আপুনি ছিগনেচাৰ এখন কৰিব। কৰাৰ পিছত আপোনালোকে কি কৰিব, এইখন ফৰ্ম ফিলআপ কৰি আপোনালোকৰ ইয়াতে যিখিনি ডকুমেণ্টছ বিচাৰিছে সেই ডকুমেণ্টছসমূহ লগত লৈ কিনে আপোনালোকে কি কৰিব, আপোনালোকৰ যিখন চাৰ্কুল অফিচ হয় সেই চাৰ্কুল অফিচত আপোনালোকে জমা দিয়াৰ পিছতে আপোনালোকে অতি সোনকালে আপোনালোকৰ যিখন ইনকাম চাৰ্টিফিকেট হয় সেইখন আপোনালোকে পাই যাব।